লাহে লাহে লেখা আছে তোমালোক যে মই কালি হোমৱৰ্ক গিলা কৰিব দিছিলো কৰিছা তুমি কৰিছো চাও হোমৱৰ্ক খালি চাও কৰা বা তোমাৰ বহুত গোটেইটা উঠি হৈছে স্যার স্যার মই কৰা নাই স্যার কিয় কৰা নাই তুমি কৰিছা A few moments later. ইমান দেৰিকে কৈ আহিলি তই তুমি কিয় ইমান দেৰিকে আহিলা স্যাৰ বাতৰি এখন চাইব আছিল কি লাহে লাহে আহিবা সেইকাৰণে স্যাৰ লাহে লাহে আহিলো মূৰ্খ ইমান তোমাৰ কাৰণে নহয় যান বাহনৰ কাৰণে তোমালোক ক্লিনতে কি ইমান চাইব দেখি লাহে লাহে আহিছা নেকি নাই স্যাৰ কোন জানে হয় আজি পৰা তুমি এইটো কথা বুজি লোৱা কিমান যান বাহনৰ কাৰণে তোমাৰ কাৰণে নহয় হ'ব স্যাৰ মই আৰু মানুহৰ কাৰণে ভাবিছিলো তোমাক যে কালি হোমৱৰ্ক কিনি কৰিছিলো চাম Vamos coçar. Vamos coçar? Você vai não tem Ali não vou comer isso como que ninguém não olha. Sara, mas tu está lá nesse lugar. Não, é muito por aí não olha. Sara, nem já lembro que dia só tem na rua assim. Na rua por que não olha? Sara, kali me ganhar na silo. Que ganhar na silo? Sara, motor pani na silo. Motor que pani na silo? Já, pelo suave, já Sara kali agora tu na silo. Oh, moro por isso. Olha eu. কিরার প্রশ্ন হলো না এটা একটু কি হলো শুন হরেন তুমি কোসুন অসম কিহৰ বাবে বিখ্যাত স্যার বাংলাদেশের বাবে কি এটা বিখ্যাত কৰিব আছে নাকি হরেন তুমি কোসুন তোমাৰ ভাল পোৱা দুখন নাম স্যার ফেসবুক আৰু দেউতাৰ চেকবুক কি মতি শুন ইলে শিক্ষা দেউতাৰ চেকবুক কৰবা ইলে শিক্ষা নেকি তই সুৰ কৰা এতিয়া নগেন তুমি কোৱাচোন জৱাহৰলাল নেহৰুৰ কেতিয়া মৃত্যু হৈছিল স্যাৰ হি জুনিদা আছিল এতিয়া তাৰ মৃত্যু হৈছিল ননসেন্স তোমাৰ এটা কথা গম পাইছো তুমি বোলে চিগাৰেট খাওছা নহয় স্যাৰ হয় স্যাৰ ইলা বেয়া বস্তু তুমি নাজানা বেয়া বস্তু কিয় খাই আছা তুমি সেইকাৰণে খাওঁ স্যাৰ আপুনিও জানে চিগাৰেট মোৰ বেয়া বস্তু এইবোৰ সেইকাৰণে মই ইলা খাই কিনে এই ভাৰতৰ পৰা শেষ কৰিব খুজিছো তেতিয়াহ'লে কাও নাখাব দেউতাক কলা কোনাটো কথা ইলা মাৰবন সামুক নহসন ইলা ইলা সাব মজুক বুঝে দি সিগারেট কে খানা শেষ নহয় জিবিছা বানিয়ে থাকো সে মানে একটু শেষ খাওয়া বস্তু নহয় পছন্দ হয় হাং সারা জীবন ইলাও জানা তো সারা বুঝি না আমি না হাং না সিগারেট না হাং আমার দেশটা বরবাদ হয়ে যায় ইলা খালি আর আজিবার না খাবা কব স্যার তুমি মই এটা লাস্ট এটা মানে প্রশ্নটো সুধু তোমাক লাচিত বৰফুকনৰ কিমান জন মৃত্যু হৈছিল লাচিত বৰফুকনৰ স্যার হে দুজন মৃত্যু হৈছিল নমস্কাৰ মই প্ৰশ্ন মুৰ স্যার প্লিজ কৰিছো এবাৰ লাস্ট প্ৰশ্ন এটা দিম হ'ব স্যাৰ হ'ব পানী কি লিংগ লিংগ কাঠ সাইটো দন্ত লিংগ মূৰ্খ সাইটো পাগল লিংগ কেটা লাইক শেয়ার কমেন্ট এন্ড সাবস্ক্রাইব কৰি দিব আৰু প্লিজ সকলো এই ভিডিও কি বুলি কয় ভালকে লগ আৰু সাবস্ক্রাইব কৰা আছে না তো আপোনালোকে বহুত সাবস্ক্রাইব নকৰে আৰু সাবস্ক্রাইব কৰি দিব আৰু নতুন নতুন ভিডিও পাই থাকিব আৰু বেল নটিফিকেশন অলপ ক্লিক কৰি দিব